ঘৰত মানুহ আছেনে? ঘৰত মানুহ আছেনে? ঘৰত মানুহ আছেনে বাইদেউ? কোন আহিছেনো? ইমান লেতেৰা এইবোৰ ক'ৰ পৰা আহিছে? ইমান গোন্ধাইছে। ৰাম ৰাম, ভিতৰত নাহিব দেই, তাতে নাহিব ইমান গোন্ধাইছে। ৰাম ৰাম, বৰ লেতেৰা দেই। এইবিলাক ক'ৰ পৰা আহিলে ইমান মাথাটো নষ্ট কৰিবলৈ দুপৰীয়াখন। বাইদেউ মোক কিবা এমুঠি দিবনে? একো নাই দিবলৈ। বহক ইয়াতে বহক, ইয়াতে নাহিব, বৰ গোন্ধাইছে। দিয়কচোন বাইদেউ কিবা এমুঠি। বহক বহক, ইয়াতে নাহিব, গোন্ধাইছে, তাতে বহক। কোন আহিছেনো? বাইদেউ বহক। কিবা এটা দি নিদিয়ানো কেলে? এইবিলাকক দি একো লাভ নাই। ইমান লেতেৰা, এইবিলাক ক'ৰ পৰা আহিছে? ইমান গোন্ধাইছে। যোৱা তুমি ভিতৰলৈ যোৱা। একো নহয়, কিবা এটা দি নিদিয়ানো কেলে? নাই, এইবিলাক দি লাভ নাই। এইবিলাকক ক'ৰ পৰা আহিছে? আমাৰ লিখীয়া মানুহে হেঁতেও ৰ'বা মই আনোগৈ। বাইদেউ আপুনি কৈছে হয়, থকা হ'লেনো বাৰু এইবোৰ কাপোৰ পিন্ধি আহোঁনে? কি ক'ব আৰু, দুখীয়া মানুহ চবেই কয় লেতেৰা, কি কৰিম, উপায় নাই। কি আনিছা ভণ্টি? এয়া খাওক, বহি লওক, খাওক। যোৱা তুমি ভিতৰত যোৱা। এইবিলাক তুমি কি কৰিছা ইয়াত? ৰবাচোন, খাব দিয়া শান্তিকে। তুমি যে একদম মাথা গৰম কৰি দিয়া। একো এটা খাবলৈও নিদিয়া মানুহজনী। যোৱা তুমি ভিতৰত যোৱা, যোৱা। গোন্ধাইছে, ওচৰত নাযাবা। পানী খাব নেকি? পানী অকণ দিয়া। বাইদেউ কেলেনো খং কৰিছে? আপোনালোকৰ নিচিনা মানুহৰ ঘৰলৈ নাহিলেনো কাৰ ঘৰলৈ আহি? বাইদেউ ক'ৰ পৰা আহে ভিখাৰীবিলাকে? এইবিলাকক দি একো লাভ নাই। ইমান গোন্ধ, ইমান লেতেৰা কাপোৰ পিন্ধি আহিছে। খাওক। তুমিও আৰু খাবলৈও নিদিয়া। আমাৰ লিখীয়া মানুহে হেতিও। ভণ্টি মাক গালি নাপাৰিবা, মায়ে ঠিকেই কৈছে। আমাৰ নিচিনা মানুহবোৰ লেতেৰাই, কি কৰিবা? এওঁ মনত দয়া মমতা একোৱেই নাই। কৈ লাভ নাই। হ'ব দিয়া। তুমি হাতখন ধুই আহা। হ'ব দিয়া। একদম নাহিবা বুলি কৈছো। হাতখন ধুই আহা। বাইদেউ গালি নাপাৰিবচোন। আহোঁ এতিয়া। যাওক, আহিব দেই। হ'ব বাৰু। ছোৱালীজনী বহুত ভাল, মাকজনীহে চিনি নাপায়। মানুহৰ মৰম দয়া নাইকিয়া, মানুহৰ প্ৰতি মৰম দয়া নাই। ছোৱালীজনী বহুত ভাল ছোৱালী। ভণ্টি থকা দেই। আহিলোঁ। আকৌ আহিব দেই আপুনি। অঁ হ'ব। আমাৰ ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কমেণ্ট কৰিব আৰু ভাল বাই বাই। বাই।